নমস্কাৰ বন্ধুসকল, মোৰ চেনেল অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গ্ৰেড 3 5 নম্বৰ পাৰ্টটো, যিহেতু 4টা পাৰ্ট আগতে আলোচনা কৰিলোঁ। এইটো পাৰ্টত 75 নে 70টা কুৱেশ্যন আছে, গতিকে তোমালোকে চাব পাৰিবা 70টা কুৱেশ্যনৰ শুদ্ধ হৈছে নে নাই, কিমান হৈছে 70টা কুৱেশ্যন চাব পাৰিবা। গতিকে ভিডিঅ'টো দিছোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। কোনটো ভুল হ'ল, কিমান শুদ্ধ হ'ল কমেণ্ট কৰি জনাব। যিহেতু 70 কুৱেশ্যন টোটাল, 70 কুৱেশ্যনৰ ভিতৰত কিমান কুৱেশ্যন শুদ্ধ হ'ল কমেণ্ট কৰি জনাব। গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি এইটো পাৰ্টৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে টু বিট এবাউট দ্য বাছ চুজ দ্য কাৰেক্ট অপশ্যন। এইটো ইডিয়মছ আছিল। ইডিয়মছ মানে হৈছে খণ্ড বাক্য। টু বিট এবাউট দ্য বাছ, এইটোৰ মিনিংটো হৈছে টু বিট এবাউট দ্য বাছ শব্দটোৰ মিনিংটো হৈছে টু এপ্ৰ'চ দ্য মেটাৰ ইন এ ৰান এবাউট মেনাৰ। টু এপ্ৰ'চ দ্য মেটাৰ ইন এ ৰান এবাউট মেনাৰ, যে এইটো লিখিছিলা সম্পূৰ্ণ শুদ্ধ। টু এপ্ৰ'চ দ্য মেটাৰ ইন এ ৰান এবাউট মেনাৰ, এইটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছিল টু নেইল দ্য লাই টু দ্য কাউণ্টাৰ, মানে কোনো এটা মিছা কথাটো খুচৰি উলিওৱা, মানে ইয়াকে কয় মিছা কথাটো খুচৰি উলিওৱা। এইটো শব্দটো এইটো হৈছে ইডিয়মছ আছিল। এইটোৰ শুদ্ধ উত্তৰটো হৈছে টু এক্সপ'জ পাব্লিকলি, মানে সকলো পাব্লিকৰ আগত এক্সপ'জ কৰি দিয়া, এইটোকে কয় টু নেইল দ্য লাই টু দ্য কাউণ্টাৰ। এইটো টু এক্সপ'জ দ্য পাব্লিকলি, টু এক্সপ'জ পাব্লিকলি যে হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ, যে টু এক্সপ'জ পাব্লিকলিটো কৰিছিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ। এই হৈছে নেক্সট কুৱেশ্যন হৈছে চুজ দ্য অপশ্যন হুইচ উইল বি বেষ্ট ৰিপ্লেচ। এইটো বাক্যৰ সলনি কি আমি ৰিপ্লেচ কৰিব পাৰিম। এইটো বাক্যটো দিছে চি ডান ইট টু কুইকলি, নহয় চি ডান ইট টু কুইক চ' ইট কাম আউট লুকিং ৰাফ। এইটোৰ সলনি আমি কি বাক্য লিখিব পাৰিম। এইটো হৈছে ডিড ইট টু কুইকলি, টি ডাবলো, এইটো টুটো হৈছে টি ডাবলো, টুত লিখিব লাগিব ডিড ইট টু কুইকলি, যে ডিড ইট টু কুইকলি লিখিছিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ। চি ডান ইট টু কুইক চ' ইট কাম আউট লুকিং ৰাফ, এইটোৰ শুদ্ধ আনচাৰ হয় ডিড ইট টু কুইকলি। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে চিননিম। চিননিম আহিছিল কুৱেশ্যন, মানে চিননিমকেইটা দিয়ে আছিল, কোনটো শুদ্ধ সেইটো বাচিব দিছিল। বহুতকেইটা দিয়া আছিল, তাৰ ভিতৰত কোনটো শুদ্ধ সেইটো চিননিম কোনটো শুদ্ধ সেইটো বাচিব দিছিল। তাৰ শুদ্ধ চিননিমটো হৈছে ডিৰাইড মক, এইটো হৈছে শুদ্ধ উত্তৰ। ডিৰাইড মক হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ, যিয়ে ডিৰাইড মক লিখিছিলে সম্পূৰ্ণ শুদ্ধ হৈছে তেওঁলোকৰ। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে এণ্টনিম। এণ্টনিমটো সেনেকুৱাকৈ দিছিল, দি দিছে মানে এণ্টনিম কোনটো হয় সেনেকুৱাকৈ দি দিছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে স্কেটাৰ আৰু কালেক্ট, স্কেটাৰ এণ্ড কালেক্ট। অপশ্যন আছিল ভিজিবল, আনভিজিবল, সেইটো নহয় আনভিজিবল নহয়, আনভিজিবলৰ বিপৰীতটো ইনভিজিবল, গতিকে সেইটো ভুল। শুদ্ধটো হৈছে স্কেটাৰ কালেক্ট। স্কেটাৰ মানে হৈছে সিঁচৰিত হৈ থকা, কালেক্ট মানে হৈছে মানে কালেক্ট কৰা, বুজি পাইছেনে। কালেক্ট মানে স্কেটাৰ মানে হৈছে কালেক্ট কৰা, সিঁচৰিত হৈ থকা, গতিকে শুদ্ধ উত্তৰ স্কেটাৰ আৰু কালেক্ট, এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছিল ইন 1850 য়েল ইউনিভাৰ্চিটি এষ্টাব্লিছ ফিফ্থ চাইণ্টিফিক স্কুল। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে হুৱেৰ ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড। এইটো অপশ্যন এইটোৱে আছে বহুতত, কিন্তু উল্টাপাল্টাকৈ আছে হুৱেৰ ইঞ্জিনিয়াৰ্ছ এডুকেটেড বা হুৱেৰ ইঞ্জিনিয়াৰ্ছ এডুকেটেড ৱেৰ, এনেকুৱাকৈ আছিল অপশ্যনটো, গতিকে শুদ্ধ অপশ্যনটো হৈছে হুৱেৰ ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড, এইটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছিল এণ্টনিমছ। এণ্টনিমছত বহুতকেইটা এণ্টনিম দিছিল, তাৰ ভিতৰত শুদ্ধ এণ্টনিমটো বিচাৰি উলিয়াব পাৰিছিল, গতিকে দিছিল প্ৰথমতে দিছিল ফিনিছ এণ্ড, তাৰপিছত হোপ কিবা এনেকুৱা আছিল, কিন্তু সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে একুইট আৰু কনভিক্ট। একুইট শব্দটোৰ অৰ্থ হৈছে মিলন হোৱা, আৰু কনভিক্ট শব্দটোৰ অৰ্থ হৈছে এয়া মানে হেৰিটো হোৱা, মানে মিলন হোৱাৰ বিপৰীতটো, সেইটো হৈছে সম্পূৰ্ণ উত্তৰ। এইটো হৈছে একুইট আৰু কনভিক্ট হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ পিছত আৰু এটা চিননিম আছে, চিননিম আৰু এটা আছিল, তাৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব পাৰিছিল। তাৰ ভিতৰত শুদ্ধ চিননিমটো হৈছে চিক্ৰেট আৰু ক্লেণ্ডেষ্টাইন। চিক্ৰেট মানে হৈছে গোপন আৰু ক্লেণ্ডেষ্টাইন মানে লুকুৱাই ৰখা, গতিকে এইটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। চিক্ৰেট আৰু ক্লেণ্ডেষ্টাইনটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ, যে চিক্ৰেট ক্লেণ্ডেষ্টাইনটো লিখিছিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে। ইয়াৰ পিছত নেক্সট আৰু এটা এণ্টনিম আছিল, আৰু এটা এণ্টনিম আহিছিল, এইটো তাৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব পাৰিছিল, কোনটো এণ্টনিম সম্পূৰ্ণ শুদ্ধ সেইটো বাছি উলিয়াব পাৰিছিল। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে এডভান্স আৰু ৰিট্ৰিট। এডভান্স ৰিট্ৰিটটো হৈছে সম্পূৰ্ণ শুদ্ধ এণ্টনিমছ, গতিকে যিয়ে এডভান্স ৰিট্ৰিট কৰিছিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ পিছত আৰু এটা নেক্সট চিননিম আছিল, নেক্সট চিননিমটো শুদ্ধ চিননিমটো বাছি উলিয়াব পাৰিছিল। শুদ্ধ চিননিম কোনটো হ'ব সেইটো উলিয়াব পাৰিছিল। শুদ্ধ চিননিমটো হ'ব ফ্ৰুগেল আৰু থ্ৰিফ্টি। ফ্ৰুগেল মানে হৈছে হিচাপী আৰু থ্ৰিফ্টি মানে হৈছে কি বুলি কয় এইটো মিতব্যয়ী, গতিকে সম্পূৰ্ণ শুদ্ধটো হৈছে ফ্ৰুগেল আৰু থ্ৰিফ্টিটো হৈছে সম্পূৰ্ণ শুদ্ধ চিননিম, গতিকে ফ্ৰুগেল থ্ৰাষ্টিটো যিয়ে লিখিছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ পিছত নেক্সট হৈছে অন দ্য মুন ডেছ এয়াৰ বিকজ দ্য মুনছ গ্ৰেভিটেশ্যন ফিল্ড ইজ টু ৱেক টু ৰিলেশ্যন এণ্ড এটমস্ফিয়াৰ। এইটো অপশ্যন আছিল হুৱেৰ নো, ইজ নো, দেয়াৰ ইজ নো, গতিকে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব দেয়াৰ ইজ নো,
গতিকে দেয়াৰ ইজ ন' যিয়ে লিখিছিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ দেয়াৰ ইজ ন'টো সম্পূৰ্ণ শুদ্ধ উত্তৰ আছিলে গতিকে এইকেইটা আছিলে আজিৰ কুৱেশ্যন যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি জনাই দিব এইকেইটা ইংলিছৰ কুৱেশ্যন আছিল লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব যাতে নতুনকৈ ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ নটিফিকেশ্যন গুচি যায় নটিফিকেশ্যন গুচি গ'লে নতুন ভিডিঅ' চাব পাৰিব ৰাতিপুৱা প্ৰায় 7টা বজাৰ সময় 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত ভিডিঅ' আপলোড কৰা যায় গতিকে ভিডিঅ' চাব পাৰিব কি এনচাৰ কি কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল কমেণ্ট কৰি জনাব গতিকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ